ছাত্ৰ-ছাত্ৰীসকলক মৰম আৰু শুভেচ্ছা জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ পাঠদান কাৰ্যসূচী। আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ এটি পাঠ প্ৰগতিৰ সোণালী বাট। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পাঠটিৰ মূল কথাখিনি মই চমুকৈ কৈ দিম। আশা কৰোঁ তোমালোকে মনোযোগেৰে শুনিবা। প্ৰগতিৰ সোণালী বাট পাঠটিৰ জৰিয়তে নাৰীৰ স্বাৱলম্বিতা তথা কৰ্মদক্ষতাৰ বিষয়ে আভাস দিবলৈ প্ৰয়াস কৰা হৈছে। যিহেতু স্বাৱলম্বনেই হৈছে প্ৰকৃত উন্নতিৰ মূল কথা, সেয়েহে দেশ এখনক সামগ্ৰিকভাৱে উন্নতিৰ পথত আগুৱাই নিবলৈ নাৰী আৰু পুৰুষ উভয়ৰে অৱদান লাগিবই। আৰু তাৰ বাবে প্ৰতিগৰাকী পুৰুষ আৰু নাৰী সকলো দিশতে স্বাৱলম্বী হোৱাটো অতি প্ৰয়োজনীয়। পাঠটিৰ আৰম্ভণি কৰা হৈছে অঞ্চল এটাৰ মহিলাসকলে পতা আত্মসহায়ক গোটৰ এখনি প্ৰদৰ্শনীৰ বৰ্ণনাৰে। হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰ এখনত অঞ্চলটোৰ বিভিন্ন আত্মসহায়ক গোটবোৰে নিজৰ উৎপাদিত সামগ্ৰী যেনে নানান ধৰণৰ পিঠা, লাড়ু, আচাৰ, পাপৰ আদি বিভিন্ন খাদ্যবস্তুৰ প্ৰদৰ্শনী দিছে। আন কিছুমানে আকৌ হাতে সজা বেগ, পুতলা, বাঁহ-বেতৰ সামগ্ৰীৰে প্ৰদৰ্শনী ভৰাই তোলাৰ লগতে কোনোৱে এৰী সূতা কটা, তাঁতশালত এৰী চাদৰত সূতা বচা আদিৰো প্ৰদৰ্শন কৰিছে। আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলে এফালে যিদৰে সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰিব পাৰে, আনহাতে নিজেও আৰ্থিক দিশত টনকিয়াল হৈ তেওঁলোক স্বাৱলম্বী হৈ উঠিব পাৰে। এইদৰে পাঠটোৰ আৰম্ভণি কৰি আচলতে নাৰীসকলক তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকশিত কৰি তেওঁলোকক উৎসাহ দিবলৈহে বিচৰা হৈছে। নাৰীসকলৰ সামাজিক অৱদানলৈ যদি লক্ষ্য কৰা যায়, তেন্তে দেখা যায় যে প্ৰাচীন ভাৰতীয় সমাজত নাৰীৰ ক্ষমতা আৰু শক্তিৰ যথেষ্ট নিদৰ্শন আছে। বুৰঞ্জীয়ে ঢুকি পোৱাৰ দিনৰে পৰা ভাৰতীয় নাৰী সমাজৰ ইতিহাসলৈ যদি দৃষ্টি ফুৰোৱা হয়, তেন্তে দেখা যায় যে শিক্ষা, সাহিত্য, ৰাজনীতি আদি সকলো ক্ষেত্ৰতে নাৰীসকলে যথেষ্ট অৱদান আগবঢ়াই আহিছে। উদাহৰণস্বৰূপে গাৰ্গী, মৈত্ৰেয়ী আদি বিদুষী মহিলাই ধৰ্ম আলোচনা, সভা-সমিতি আদিত পুৰুষৰ সমানে অংশগ্ৰহণ কৰাৰ কথা ইতিহাসৰ পাতত লিখা আছে। কিন্তু বিভিন্ন কাৰণত নাৰী সমাজলৈ অমানিশাৰ অন্ধকাৰ নামি আহিল আৰু এটা সময়ত নাৰীসকলে ঘৰৰ চাৰিবেৰৰ মাজত ঘৰুৱা কাম-কাজতে নিজকে আবদ্ধ কৰি ৰাখিলে। প্ৰাক-স্বাধীন কালত মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ জৰিয়তে নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কথা চিন্তা কৰিছিল। অসমীয়া মহিলাসকল এই দিশত যথেষ্ট আগৰণুৱা। মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীৰ বয়ন শিল্পত স্তম্ভিত হৈ মন্তব্য কৰিছিল, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। বৰ্তমান বয়ন শিল্পই কুটীৰ শিল্প হিচাপে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে এক উল্লেখযোগ্য স্থান দখল কৰিছে। পূৰ্বতে পৰিয়ালৰ চাহিদা পূৰাবলৈ কাপোৰ বোৱা মহিলাসকলৰ এই বয়ন শিল্পই এতিয়া আন্তৰ্জাতিক বজাৰো দখল কৰিছে। সকলো কামৰে আচলতে একোটা গঠনাত্মক দিশ আছে। নিজৰ নিজৰ যোগ্যতা, দক্ষতাৰে আজিৰ একাংশ মহিলাই নিজকে বিভিন্ন ক্ষেত্ৰত অৰ্হতা সম্পন্ন কৰি নিজকে স্বাৱলম্বী কৰি তুলিছে। উদাহৰণস্বৰূপে সৰোজিনী নাইডু, এনি বেচেণ্ট, কল্পনা চাওলা, মেধা পাটেকাৰ আদিৰ দৰে মহিলাই নিজ নিজ কৰ্মক্ষেত্ৰত দক্ষতাৰে কাম কৰি দেশৰ প্ৰগতিত বৰঙণি যোগাই আহিছে। নাৰীসকলৰ সুপ্ত প্ৰতিভা বিকশিত কৰি তেওঁলোকক স্বাৱলম্বী কৰি উৎসাহিত কৰাৰ লগতে সামাজিক স্বীকৃতিৰ জৰিয়তেও যাতে তেওঁলোকে উৎসাহ পায়, তেনে এক উদ্দেশ্যৰে 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদা বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। ভাৰত চৰকাৰেও নাৰী সবলীকৰণৰ বিভিন্ন আঁচনি যেনে উত্তৰ-পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ আদিৰ জৰিয়তে নাৰীৰ বাবে বিশেষ কাম কৰাৰ কিছুমান প্ৰতিষ্ঠান ইতিমধ্যে গঢ়ি তুলিছে।
এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে। ইন্দিৰা মহিলা যোজনা আঁচনিৰ জৰিয়তে জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ প্ৰদান কৰি আত্মসহায়ক গোটসমূহক শক্তিবন্ত কৰি তুলিছে আৰু মহিলাসকলৰ মাজত স্বাৱলম্বনৰ এক অভূতপূৰ্ব জাগৰণৰো সৃষ্টি কৰিছে। এইদৰে চৰকাৰৰ সহযোগত মহিলাসকলে মনস্তাত্ত্বিক বাধা আঁতৰাই নিজৰ যোগ্যতা সম্পৰ্কে আত্মসচেতন হৈ তেওঁলোকে যাতে স্বাৱলম্বী হৈ উঠে আৰু দেশৰ উন্নতিত মহিলাসকলকো যেন বাটকটীয়া ৰূপে গঢ়ি তুলিব পাৰি, পাঠটিৰ জৰিয়তে তেনে এক প্ৰয়াসেই কৰা হৈছে। পাঠটোৰ মূল কথাসমূহ ইমানেই। তোমালোকে পাঠটো এবাৰ ভালদৰে নিজে পঢ়ি ল'বা। এইবাৰ আহোঁ আমি পাঠত দিয়া প্ৰশ্ন শিতানলৈ। মই পাঠত দিয়া প্ৰশ্ন কিছুমানৰ উত্তৰ কৈ দিম, তোমালোকে ভালদৰে শুনিবা। পাঠত প্ৰথম প্ৰশ্নটো দিয়া আছে, হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি? উত্তৰ, হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখনত অঞ্চলটোৰ মহিলাসকলে এখনি আত্মসহায়ক গোটৰ প্ৰদৰ্শনী পাতিছিল। সেয়েহে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হৈ পৰিছিল। দ্বিতীয় প্ৰশ্নটো হৈছে, প্ৰদৰ্শনীখন কোনে পাতিছিল? উত্তৰ, প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে, মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? উত্তৰ, মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। বিপণীখনত এগৰাকী মহিলাই সেই সম্পৰ্কে ব্যাখ্যাও কৰি গৈছিল আৰু লগতে তাঁতশালত আন এগৰাকীয়ে এৰী চাদৰত বাৰে-বৰণীয়া সূতাৰে বুটা বাছি থকাও দেখিবলৈ পোৱা গৈছিল। আত্মবিশ্বাসেৰে উৎফুল্লিত সেই মহিলাসকলৰ গোটটোৱে দিয়া এই বিপণীখনতে মানুহে ভিৰ কৰা দেখা গৈছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে? উত্তৰ, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? উত্তৰ, স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। এতিয়া তোমালোকক ঘৰত কৰিবলৈ মই দুটামান প্ৰশ্ন দিম। বহি উলিয়াই তোমালোকে প্ৰশ্নকেইটা লিখি ল'বা। ১ নম্বৰ প্ৰশ্নটো হৈছে, ২০০১ চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? ২ নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম কি? ৩ নম্বৰ প্ৰশ্ন, নেটফ্ৰীয়ে মহিলাসকলৰ বাবে আগবঢ়োৱা যিকোনো দুখন আঁচনিৰ নাম লিখা। ৪ নম্বৰ প্ৰশ্নটো হৈছে, মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? আশা কৰিছোঁ তোমালোকে পাঠটো ভালদৰে বুজি পাইছা। ঘৰত কৰিবলৈ দিয়া কামসমূহ নিয়াৰিকৈ কৰি থবা। পুনৰ এটা নতুন পাঠেৰে অতি সোনকালেই তোমালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ পাঠ মই ইমানতে সামৰিছোঁ। ধন্যবাদ।